হেল্ল' গাইজ নমস্কাৰ। মই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। ইয়াৰ মই বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰিব লৈছোঁ আৰু এয়া আমি আঠখেলীয়া নামঘৰলৈ বুলি ওলাইছোঁ। আৰু এয়া আঠখেলীয়া নামঘৰ গেটৰ সন্মুখৰ দৃশ্য। বিশেষ কাৰণত আমাৰ অকণমান দেৰি হৈ গ'ল আৰু আমি ধূপ চাকি কিনি লৈ নামঘৰৰ ভিতৰলৈ বুলি গৈ আছোঁ। আৰু এয়া আঠখেলীয়া নামঘৰৰ সন্মুখৰ গেটৰ দৃশ্য। এয়া দুফালে দুজোপা বকুল ফুল আছে, ইমান ধুনীয়া লাগিছে নহয়নে? এয়া গেটখন। কি লৈ দিবা বাৰু। আৰু এয়া আমি শৰাই প্ৰস্তুতি ধূপ চাকি জ্বলাই ল'লোঁ। আৰু এইফালে দেখিছোঁ যে এইফালে শৰাই বস্তু লোৱা হয়, ইয়াতে আপোনালোকে শৰাই বস্তু দিব পাৰিব। এয়া আঠখেলীয়া নামঘৰ চৌপাশৰ দৃশ্য। আমি যোৱালে দেৰিয়ে হ'ল যিহেতু শৰাই ভাগিলেই। আৰু এয়া আঠখেলীয়া নামঘৰৰ ভিতৰৰ নামঘৰ ভাগ। ইয়াত আৰু এইয়া আঠখেলীয়া নামঘৰৰ পুখুৰীটো। আৰু ভণ্টিয়ে কৈ আছিল যে শহাপহু আছে, তাতে কাছৰ আছে। এই দলংখনত মন কৰিব পাৰিছিলে, দলংখনত এটা কাছৰ উঠি আছে। জুম কৰিব পৰা হ'ব নাই? তাৰপাছত আৰু ভিডিঅ' কৰা নহ'লে, পাছদিনা আছিল শিৱৰাত্ৰি, সেইবাবে ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আৰু এয়া ভণ্টি দুজনীৰ লগত মই মন্দিৰলৈ বুলি ওলালোঁ। আৰু চাই যাওকচোন কি কৰোঁ। চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব দেই। থেংক ইউ এভৰিৱান।